ইয়াৰ পাছতে আমি আমন্ত্ৰণ কৰি অনা তথা নলবাৰী সমষ্টি বিধায়ক সদৌ অসম চলন্তত T20 ক্ৰিকেট প্ৰতিযোগিতাৰ আজিৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট ক্ৰীড়া সংগঠকসকল, এই অনুষ্ঠানৰ লগত জড়িত থকা দৰ্শক খেলুৱৈসকলে নলবাৰী ক্ৰীড়া সন্থাৰ ফালৰ পৰা আমি আন্তৰিক শ্ৰদ্ধা যাচিছো। কোন কোন দিম ইয়াত ৬৬ বিঘা মাটি দিয়া হৈছিল আৰু সেই মাটিখিনি এনেই পৰি আছিল। যোৱাবাৰ সৌভাগ্যক্ৰমে আমাৰ নলবাৰীৰে সুসন্তান নৰ্থ ইষ্ট কেঞ্চাৰ ইনষ্টিটিউটৰ সঞ্চালক মোৰ জ্যেষ্ঠ ভাতৃ প্ৰতিম গণেশ তামুলী ডাঙৰীয়াৰ লগত চিনাকি হৈছিলো বিধায়ক হোৱা সুবাদতে ভালদৰে, আৰু তেখেতৰ লগত আলোচনা কৰি ইয়াত তেখেতৰ একক প্ৰচেষ্টাত যোৱাবাৰ খেলখন পাতিছিলো। সেইখনো ক্ৰীড়া সন্থাৰ বেনাৰতে হৈছিল আৰু এইবাৰো এই খেলখন আমি দ্বিতীয়বাৰৰ কাৰণে অনুষ্ঠিত কৰিব লৈছো। এখন জাগাৰ কাৰণে যি এনেকুৱা প্লেয়াৰ ইয়াত যোগদান কৰিছে, কাৰণ খেলত হাৰ জিত থাকিবই, সদায় জিকাৰ কাৰণে চিন্তা কৰিব লাগিব, হাৰা টিমটোৱে সদায় জিকাৰ কাৰণে চিন্তা কৰিব লাগিব। কিন্তু আমাৰ এটা দুৰ্ভাগ্য যে আমি অসমে সদায় যিবিলাক আমাৰ ষ্টেট লেভেল আমাৰ টুৰ্ণামেণ্ট হৈছে আমি জিকিব পৰা নাই। আজি ৰঞ্জিয়ে কওক, বিজয় মাৰ্চেণ্ট কওক, মুস্তাক আলী কওক, আমি জিকিব পৰা নাই। কিন্তু কিয়? গতিকে আমি জিকাৰ চেষ্টা কৰিব লাগিব। অসম কি সদায় হাৰি থাকিব নেকি? এজন বিখ্যাত প্লেয়াৰৰ পিঠিত এটা ষ্টাম্প থাকে, সেই ষ্টাম্পটো হ'ল তেওঁ ক'ৰ পৰা আহিছে, সেইটো হ'ল অসম। গতিকে তেওঁ সদায় মাতৃভূমি নিজৰ জন্মভূমিৰ কথা চিন্তা কৰি খেলিব লাগিব।